আজি কি বাৰ? আজি হৈছে সোমবাৰ আৰু সোমবাৰে মই কোনফালে যাওঁ সেইটো আপোনালোকে সকলোৱে জানে যিসকলে মোৰ ভিডিঅ' চাই। বাৰু নমস্কাৰ, মই জ্যোতি হাজৰিকা। আপোনালোক সকলোকে মোৰ ভিডিঅ'ৰ মাজলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো কুশলে আছে। যিহেতু নতুন বছৰো পাবহি হৈছে, গতিকে এই বছৰটোত যদিও বহুতবিলাক উত্থান পতনৰ মাজেৰে পাৰ হ'ল, আশা কৰিছোঁ সকলোৰে আহিব লগা দিনবোৰ ভাল হওক আৰু সপোনবিলাক বাস্তৱত পৰিণত হওক। বাৰু ময়ো ৰাতি সপোন দেখি আহোঁতেই বজাৰলৈ বুলি আহিছিলোঁ আৰু পিছে এতিয়া পাইছোঁহি আমি বজাৰ। আৰু এতিয়া বজাৰ সমাৰখিনি কৰি লওঁ। শাক পাচলি যিহে দাম, এইকেইটা দিনত যদিও বজাৰখনলৈ আহি ভাল লাগে, দেখিলে সকলোবিলাক লৈ যাম লাগে, পিছে উঠাব নোৱাৰি, কিনো ক'ব আৰু জুই চাই দাম যে। প্ৰয়োজনীয় কেইপদ বস্তু লৈ আৰু এয়া ঘৰলৈ বুলি উভতিলোঁ। এয়া পিছে আমাৰ এগৰাকী একেবাৰে সাদৰেৰে ভাত চাই থাকে, দেখিছেনে? এগৰাকী হৈছে আমাৰ চিংকি। আৰু এতিয়া আমাৰ জেওৰাৰ কাম আছে আজি, গতিকে সেইখিনি কামত লাগিম। গৰু ছাগলীয়ে বহুত দিগদাৰ কৰিছে, বাউণ্ডেৰী জেওৰাখন নাই কাৰণে এতিয়া সেইখিনি কামত লাগিম। এইফালে আছে জেওৰা, সেইখিনি ভাঙিম। এইফালে কাঠি কামি কৰি থকা আছে। এতিয়া আমি কামত লাগিম জেওৰাৰ কামত। প্ৰথমতে জেওৰাখন আৰম্ভ কৰাৰ আগতে এইফালে এইখিনি চাফা চিকুণ কৰি ল'ব লাগিব, ধুনীয়াকৈ মুকলি কৰি। তাৰ পাছতহে জেওৰা খুঁটি পুতিব লাগিব, গতিকে এইখিনি আগতীয়াকৈ চাফা কৰি লৈছোঁ, পাপা আৰু মই দুয়োটাই। ঘৰৰ সদস্য বৰ্তমান যিহেতু আমি তিনিওটাই, গতিকে তিনিওটাই মিলি আমাৰ যিকোনো ধৰণৰ কামখিনি আমি কৰিব লগা হ'লে এনেদৰে কৰোঁ। আচলতে কি জানে, মানুহে যিমান পাৰে যি কৰিব পাৰে মুঠতে সকলোখিনি কৰিব লাগে, মই সেইটোৱে জানো। আৰু মই সেইকাৰণে যি পাৰোঁ মই তাকেই কৰোঁ। মানে পাপাই যদি কিবা বস্তু বনায়ো থাকে, যিকোনো বস্তু প্ৰস্তুত কৰি থাকে, মই তেতিয়াহ'লে তাতো কাম কৰোঁ। এইফালে এতিয়া বাঁহটো কাটি লৈছোঁ, মানে যিকোনো ধৰণৰ কামেই সকলো ধৰণৰ কাম কৰিবলৈ চেষ্টা কৰোঁ। কামৰ কোনো সৰু বৰ নাই আৰু কামক লৈ ইমান ভাবি থকাৰ প্ৰয়োজন নাই, কাৰণ পৰিশ্ৰম কৰি থাকিলে নিজৰ দেহাটোৰ কাৰণেও ভাল আৰু মানসিকভাৱেও আপোনালোকে বহুতখিনি ভাল হৈ থাকিব পাৰে। আজিহে দেখিছে চাফা কৰি এইয়া গছজোপা তেনেই অকণমানি, এইখিনিৰ পৰা আৰম্ভ হৈছে, এইখিনিতে সেইফালে কল লাগিছে। সেয়া এইফালে কলজোপাত আজি কাম কৰি থাকোঁতেহে দেখিছোঁ, আগতে দেখা নাছিলোঁ। মানে সৰু অকণমানি কল এজোপাতে সেই কল থোকা লাগিছে। আৰু এনেকৈ ঘৰৰ বস্তুখিনি যে নহয় লাগি থকা দেখিলে যে ইমান ভাল লাগে মনটো, মই বহুত বেছি ভাল পাওঁ। আৰু সেইফালে সেইখিনি চাফা চিকুণ কৰি হৈছে, সেইকাৰণে এতিয়া খুঁটিখিনি কঢ়িয়াই লৈছোঁ, গতিকে খুঁটিখিনি আনি লৈছোঁ। আৰু তাৰ মাজতে কিন্তু মগজটো খুলি খাব লাগিব নহয়, আকৌ কাম কৰি থাকিলে সেই চাহকণলৈ মনত পৰি থাকে যে, সেইকাৰণে কামৰ মাজতে আকৌ চাহ কাপৰ কাৰণে কিবা এটা বনাবলৈ লৈছোঁ। এয়া পকৰি বনাম, ধুনীয়াকৈ আটা দি লৈছোঁ। মই আচলতে বেচনৰ ইমান নাখাওঁ, আমাৰ ঘৰত আটাৰে খোৱা হয়। এয়া ধুনীয়াকৈ বনাই ল'লোঁ আৰু এতিয়া চাহকণ খাই লৈছোঁ। তাৰপিছতে আৰু এজন বৰ্তা আহিলে অকণমান সহায় কৰি দিবলৈ বুলি, সেইফালে বৰ্তা আৰু সকলোৱে কামত লাগি আছে। মই এইফালে তেওঁলোকৰ কাৰণে আকৌ গা পা ধুই ৰুটি বনালোঁ আৰু সকলোৱে খালোঁ। আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ ভাল পায় তেন্তে মোক লাইক, শ্বেয়াৰ, কমেণ্ট কৰাৰ লগতে ফ'ল' কৰিবলৈ নাপাহৰিব। বাই বাই।